বন্ধু-বান্ধৱীসকল, আমি কোনটো দিশে টোপনি মাৰিলে আমাৰ স্বাস্থ্যৰ কাৰণে ভাল, আমাৰ গৃহখনৰ কাৰণে ভাল, আমাৰ দৈনন্দিন জীৱনত আৰ্থিক উন্নতিৰ পৰা আদি কৰি অকাল মৃত্যু পৰ্যন্ত আমাৰ সকলো দিশতে ভাল। বন্ধু-বান্ধৱীসকল, আপোনালোকে নিশ্চয় টোপনি মাৰে। আপোনালোকে কোনটো দিশত টোপনি মাৰে মোক এটা কমেণ্ট কৰিব, কাৰণ আপোনালোকক ক'ম যে কোনটো দিশত টোপনি মাৰিলে সদায় ভাল হয় আমাৰ গৃহখনৰ কাৰণে। আৰু আপোনালোকে যদি দিশ নাজানে আজি এই ভিডিঅ'টোত গম পাব, কাৰণ বাস্তু দোষৰ কথা থাকে ইয়াত। গতিকে বন্ধু-বান্ধৱীসকল, আমি সদায় শুওঁতে, খাওঁতে, লওঁতে বহুতো ধৰণৰ নিয়ম থাকে। তাৰে ভিতৰত যদি আমি অকণমান সৰু সৰু কিছুমান নিয়ম কৰিবলৈ ধৰোঁ, আমাৰ উন্নতি হয়। আমি ক'তো বাধাৰ সন্মুখীন নহওঁ, কেৱল আমি উন্নতি কৰিবলৈ সক্ষম হওঁ। গতিকে বন্ধু-বান্ধৱীসকল, আপোনালোকক কওঁ যে পূব দিশত সদায় যদি আমি টোপনি মাৰোঁ, তেতিয়াহ'লে পূব দিশটো হৈছে আটাইতকৈ ভাল। আপোনালোকে দৈনন্দিন শুবলৈ চেষ্টা কৰিব। অইন আৰু এটা দিশ হৈছে, সেইটো হৈছে পশ্চিম দিশ আৰু উত্তৰ দিশ। পশ্চিম আৰু উত্তৰ দিশে কোনোদিন আপোনালোকে গাৰু পাতি নল'ব, অথবা যদি আপোনালোকৰ বিচনাখন সেইমুৱা হৈ আছে উত্তৰ আৰু পশ্চিম দিশত, তেতিয়াহ'লে আপোনালোকে আজিৰ ভিতৰতে সলনি কৰক আপোনালোকৰ শোৱা পাতি। কাৰণ উত্তৰ আৰু পশ্চিম হৈছে আটাইতকৈ বেয়া এটা দিশ, য'ত স্বয়ং যমৰাজে কৈছে যে যদি কোনোবা ব্যক্তিয়ে উত্তৰ আৰু পশ্চিম দিশত টোপনি মাৰে, তেতিয়াহ'লে তেওঁৰ অকাল মৃত্যু হয়, যান্ত্ৰিক বিজুতি ঘটে। গতিকে আপোনালোকে কোনোদিন এই দুটা দিশত নুশুব।